বুইডিং সাহিত্য সভাই সতল শাখা সাহিত্য সভাই যুটীয়াভাৱে আৰু কোচুপথাৰ জাতীয় বিদ্যালয়ৰ সহযোগত জ্যোতিপ্ৰসাদৰ মৃত্যু দিৱস আজি শিল্পী দিৱসটো পালন কৰিবলৈ খুব খৰতকীয়াকৈ দায়িত্ব দিয়া হ'ল আৰু এই জাতীয় বিদ্যালয়ৰ শিক্ষকবৃন্দক আমি যতন সম্পাদক আৰু জিলা সভাপতি মোহন মৰাণে ক'লে আমি আজি এই দিৱসটোত ছাত্ৰ ছাত্ৰীসকলে জ্যোতিপ্ৰসাদ আগৰৱালা নামটো শুনিছা। তেওঁ 1903 চনৰ 17 জুনত ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল আৰু তেওঁ অসমৰ এটা ডাঙৰ অসমীয়া জাতিক বুলি ক'ব লাগিব, অসমীয়া জাতিক এটা ডাঙৰ অৰিহণা যোগাই থৈ গ'ল। তেওঁ এজন শিল্পী আছিল, তেওঁ কবি আছিল, শিল্পী আছিল, নাট্যকাৰ আছিল, গল্পকাৰ আছিল, তেওঁ নিজেই সুৰকাৰ আছিল। তেওঁ অসমীয়া বোলছবি জগতত নিজৰ চেষ্টা বলত জ্যোতিপ্ৰসাদে জয়মতী কথাছবি বোলছবিখন নিৰ্মাণ কৰিছিল আৰু তাৰপিছত তেওঁ নিজে ষ্টুডিঅ' খুলি এইটো কৰিছিল আৰু তেওঁ জ্যোতিপ্ৰসাদে অসমীয়া জাতিৰ কাৰণে যিখিনি অৰিহণা যোগাই থৈ গ'ল। তেওঁ নাটক ৰচিছিল, গল্প ৰচিছিল, গল্প কবিতা প্ৰবন্ধ সকলোবিলাক ৰখাৰ কাৰণে তেওঁক ৰূপকোঁৱৰ নামটো তেওঁ দিয়া আছিল, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কয়। আৰু তেওঁ মৃত্যু দিৱসটো তেওঁ 1951 চনৰ 17 জানুৱাৰী আজিৰ দিনটো তেওঁ মৃত্যু হৈছিল। বহিলিহিং শাখা সাহিত্য সভাৰ সভাপতি সুমন মৰাণদেৱৰ লগতে সম্পাদক জয়ন্ত মৰাণ, কোচুপথাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীকে লৈ সকলো ছাত্ৰ ছাত্ৰীকে আমাৰ তৰফৰ পৰা শিল্পী দিৱসৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কোচুপথাৰ জাতীয় বিদ্যালয়ে এই উদ্যোগ লোৱাৰ কাৰণে আমি আনন্দিত হৈছোঁ। এতিয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা কবিতা আৰু গীতৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতা উদ্বোধন কৰিবলৈ মোক সময় আৰু এইসকল সুবিধা দিয়াৰ কাৰণে কোচুপথাৰ জাতীয় বিদ্যালয়ৰ সকলোকে কৰ্মকৰ্তাসকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰূপকোঁৱৰক অসম সাহিত্য সভাৰ সভাপতি 1969 চনত আছিলে আনন্দ চন্দ্ৰ বৰুৱাদেৱে তেখেতক ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিলে। এনে জ্যোতিপ্ৰসাদ আগৰৱালাক তেওঁ সুন্দৰ সাধনা কৰে। এতিয়া তোমালোকে গম পাইছাই, অসমীয়া সাহিত্য সংস্কৃতিলৈ তেখেতৰ অৱদান অমূল্য আৰু তেখেতৰ এই নিৰৱচ্ছিন্ন সাধনাৰ কাৰণে ৰূপৰ পূজাৰী, সুন্দৰৰ পূজাৰীৰ কাৰণে তেখেতক আনন্দ চন্দ্ৰ বৰুৱাদেৱে ৰূপকোঁৱৰ উপাধি প্ৰদান কৰিছিল। অসম সাহিত্য সভাৰ দৰে জিলা সমিতিৰ এটা অনুষ্ঠানত উপস্থিত থাকি নিজেই দুআষাৰ ক'বলৈ পোৱাটো এয়া মোৰ জীৱনৰ কাৰণে পৰম সৌভাগ্যৰ কথা। মই এটা কথা কওঁ, সৰু সৰু ল'ৰা ছোৱালী তোমালোকৰ উদ্দেশ্যে কথা ক'ব লাগিব। মই যেতিয়া কলেজত পঢ়োঁ তেতিয়া এদিনৰ কথা, চাগে সেই কথাটোৱে তোমালোকক কিবা উদ্বুদ্ধ কৰিব, অনুপ্ৰাণিত কৰিব। সেই কথা লৈহে মই কথাটো কৈছোঁ। মই মোৰ কথা শুনাব বিচৰা নাই, মাত্ৰ এই কাৰণেই কৈছোঁ যে মই তেতিয়া কলেজৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ BSc ফাৰ্ষ্ট ইয়েৰৰ ষ্টুডেণ্ট। তেতিয়া তোমালোকে বেছিভাগে জানা যে দিহিং পাটকাই বুলি এটা ডাঙৰ ফেষ্টিভেল হয় আমাৰ তাত জাগুনত। সেই ফেষ্টিভেলত মহামহিম ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম অহাৰ কথা। ময়ো আমাৰ ঘৰৰ পৰা সেইটোৰ প্ৰায় 2 কিলোমিটাৰমান দূৰত্বত অৱস্থিত। এজন মোৰ লগৰ ল'ৰাই ক'লে, তই তালৈ যাবি নেকি? তেতিয়া মই ক'লোঁ, মই ধেমালিতে ক'লোঁ আৰু মই ক'লোঁ যে মই যেতিয়া বক্তৃতা দিবলৈ সময় হ'ব মই তেতিয়াহে যাম। তেতিয়ালৈকে বক্তৃতাৰ বও নেজানো মই।
এনেই কৈ দিলোঁ আৰু মই ধেমালি কৰিছিলোঁহে সি মোক মানে এনেকৈ ধৰিলে যে তোৰ দেউতাই কোনোবা এদিন গাঁৱত আহি কাৰোবাৰ আগত কথা কোৱা শুনিছ নেকি? তইতো বাদেই দেই, তোৰ দেউতাই কোনোবা দিনা এই সৰু সুৰা সভাটো তোমালোকৰ বক্তৃতা দি পাইছে নেকি? তই যে ইমান ডাঙৰ কাৰ্যসূচীত গৈ, প্ৰগ্ৰামত গৈ, অনুষ্ঠানত গৈ ভাষণ দিম বুলি কৈছ। সেই কথাই মোক ইমান জোৰেৰে আঘাত দিলে যে তেখেত আছিল কিন্তু এজন শিক্ষকৰ ল'ৰা, তেখেতৰ সেই কথাই মোক যথেষ্ট দুখ দিলে। মই সেইদিনা সংকল্প এটা ল'লোঁ যে মই যেতিয়াই য'তেই মই সুযোগ পাওঁ মই এই কথা কোৱা সুযোগটো কেতিয়াও নেহেৰাওঁ। এতিয়া আমাৰ তাত স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত আমাৰ বক্তৃতা দিয়া হয়, বিভিন্ন জ্যেষ্ঠজনে বক্তৃতা দিয়ে। তাৰপিছত এটা সভাপতিয়ে গাঁওবুঢ়া থাকে, তেখেতে কয় যে কোনোবাই কিবা ক'ব লগা আছে নেকি? তেতিয়া মই মোৰ কথাখিনি মই যেনেকৈ পাৰোঁ মই আৰম্ভ কৰিলোঁ। মই এটা বাক্য কওঁতে প্ৰায় 10টামান আৰু কওঁ। তেনেদৰে বেলেগে কয়, মইতো নিজে নাজানো, মই কথাবিলাক কওঁহে, কিন্তু মই কথাবিলাক কওঁতে তেনেকৈ প্ৰায় 10টা আৰু লগাই কৈ কথাবিলাক কওঁ। মই কথাবিলাক কৈ যাওঁতে মই কিন্তু কোনে কি কৈছে সেইটো চোৱা নাই। মই মাত্ৰ এইটোৱেই চাইছোঁ যে মই এদিন গৈ ক'ৰবাত সাধাৰণ যদি এখন সভাটো যদি মই ভাষণ দিব লগা হয়, মই তাৰ কাৰণে মই নিজে সাজু কৰি লৈছিলোঁ। তেতিয়া লাহে লাহে 15 আগষ্ট আৰু 26 জানুৱাৰী মোৰ কাৰণে সময় নাথাকে, কিন্তু কোনোবাই ক'ব নেকি বুলি কোৱা যেতিয়াই সেইবিলাক গৈ কলেজত কোনোদিনাই, স্কুলতো বাদেই দিওঁ, কলেজত কোনোদিনাই কেতিয়াও কথা কৈ পোৱা নাই। তাৰপিছত মই যেতিয়া সেই কথাবিলাক ক'বলৈ আৰম্ভ কৰিলোঁ, লাহে লাহে মিটিং মাটাঙতো কথা ক'বলৈ আৰম্ভ কৰিলোঁ। মই ছাত্ৰ ছাত্ৰী উদ্দেশ্যি কৈছোঁ দেই কথাটো। তেতিয়া মই লাহে লাহে এনেকৈ কাৰ্যসূচী কৰি যাওঁতে মই যোগ্য নহ'লোহেঁতেন। কাৰোবাৰ কথাত আমি বেজাৰ কৰি মন মাৰি থকাতকৈ আমি সেই কথাখিনিক লৈয়ে আমাৰ সেইটোক যদি আমি সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়িব পাৰিম। মই তোমালোকক সেইকাৰণে কৈছোঁ, তোমালোকে য'তেই সুযোগ পোৱা, তোমালোকৰ বিভিন্নজনৰ বিভিন্ন ঠাইত প্ৰতিভা আছে। কোনোবাই ভাল নাচিব পাৰে। এতিয়া দেখিলোঁ ইমান ধুনীয়াকৈ গান গাইছে। আমাৰ জয়ন্ত মৰাণ ছাৰে লিখা গান, ৰচনা কৰা গান ইমান সুন্দৰভাৱে ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিছে। মই যথেষ্ট আপ্লুত হ'লোঁ। এই ছাত্ৰ ছাত্ৰীসকলে